দুধনৈত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী। গোৱালপাৰা জিলাৰ দুধনৈত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি চলোৱা অভিযানত আজি বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগ আৰু দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ নেতৃত্বত চলিছিল এই বিশেষ অভিযান। এই অভিযানত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ৩৬ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে তেওঁ ব্যৱহৃত এল্ট' K10 AS01AT8627 নম্বৰৰ ৪চকীয়া বাহন এখন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি কাৰিপাৰাৰ পৰা মেঘালয় অভিমুখে গৈ থকা অৱস্থাত দিনৰ প্ৰায় ২ বজাত আইনাল হক নামৰ যুৱকজনক আটক কৰে। ধৃত সৰবৰাহকাৰী আইনাল হকৰ ঘৰ মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসনী ২য় খণ্ডত বুলি জানিব পৰা গৈছে। ৰাজহুৱা অভিযোগ অনুসৰি ধৃত আইনাল হক বহুদিনৰ পৰাই এই অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ আছিল। গোৱালপাৰাৰ পৰা উদ্ধৱ চন্দ্ৰ নাথৰ ৰিপৰ্ট, UZLite 24x7। হয়, আজি আমাৰ এটা খবৰ আছিলে যে এজন ব্যক্তি তেওঁ আপোনাৰ মৰনৈৰ পৰা আমাৰ দুধনৈ হৈ মেঘালয় অভিমুখে ড্ৰাগছ বিক্ৰী কৰিবৰ কাৰণে যাব। তো সেই খবৰটো পাই মই লগালগ আমাৰ মাননীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক ছাৰক জনাওঁ। তো জনাই ইমিডিয়েটলি OC দুধনৈয়ে মই এটা টীম ফৰ্ম কৰোঁ। ফৰ্ম কৰাই আমি টাঙাবাৰীলৈ আহোঁ। তো টাঙাবাৰীত আমি নাকা চেকিং লগাওঁ, মানে অলপ হিডেনকৈ ৰাখিছিলোঁ টীমটো। তো তেতিয়া তেওঁ আহি আছিলে, তেওঁৰ গাড়ীখন আমি কৰায়ত্ব কৰি সেই ব্যক্তিজনক আমি হাতে লোতে ধৰা পেলাওঁ। ড্ৰাগছ আমি চাবোন কেছত পাইছোঁ ড্ৰাগছ, তেখেতে চাবোন কেছত আনিছিলে। আমাৰ 36 গ্ৰাম আমি ৰিকভাৰ কৰিছোঁ আৰু এখন আমি গাড়ীও পাইছোঁ, এল্ট' গাড়ী। তাৰপৰা বাকী সেয়াই।